নমস্কাৰ গাইজ আৰু বহুত দিনৰ মূৰত মানে ভিডিঅ' বনাব ওলাইছোঁ আৰু আৰম্ভণি আজি মই নকৰোঁ, বিশ্বই কৰিব মোৰ লগত। বিশ্ব কি কোৱা? আজি আমি সুন্দৰ এটা মনোভাৱ লৈ আৰু সুন্দৰ আজি অনুষ্ঠান এটা লৈ বৰপেটা লৈ আমি আগবাঢ়ি আছোঁ, সত্ৰ নগৰী লৈ ক্ষতি কৰি আছোঁ আৰু ইয়াৰ লগতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বৰপেটাত যিটো হোলী হয় আমাৰ অসমৰ ভিতৰত সবতকৈ ডাঙৰ আৰু যাম আজি যাই আপোনালোকক দেখাম, আমিও চাম, এনজয় কৰিম, নাচিম, শুনিৰে নাচব, এনেকৈ নাচব। আৰু আমাৰ আছে শৰ্মা কেনে বঢ়িয়া মানে যাম আৰু কি হয় তাতে যাই খেলিয়ে গম পাম। হোলী খেলিম আৰু হোলী খেলিম আন্ধাৰ হ'ব ৰাতিৰ পৰিৱেশটো বৈদ্য লাগে তাতে। আৰু গাইজ আপোনালোকে চাই থাকক, আপোনালোকক দেখাই আছোঁ পুৰা আৰু গাইজ বৰপেটা পোৱালি ভবানীপুৰ পালোঁ। ভবানীপুৰতো মানে হোলীৰ গেট দিছে, ধুনীয়াকৈ দিছে আৰু গৈ আছোঁ ভিতৰত, আপোনালোকে চাই থাকক। জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ। ফাইনেলি বৰপেটা পালোঁ আৰু সত্ৰৰ ভিতৰত গৈ আছোঁ, আপোনালোকে কৰক ৰাতিও তাৰমানে তেনেও দিছিলোঁ আৰু বৰপেটা সত্ৰ পালোঁ, মানে সত্ৰৰ ভিতৰত পোৱা নাই, গেটখন পালোঁ, মেইন গেটখন পালোঁ, গেটখনৰ পৰা ভিতৰত গৈ আছোঁ আৰু কিবা গেটখন পালোঁ, গেটৰ পৰা আপোনালোকক চাই থাকক কি মানে কেনেকুৱা ভিতৰত মানে পৰিৱেশ, হোলীৰ পৰিৱেশ কেনেকুৱা আৰু লাইটিং দোকান চোকান পোৱাত দেখিছে আৰু ইয়াতে এটা মেইন কথা পেঁপে আলু আৰু ৰঙা কণী কেনে বস্তু মানে টেষ্ট কৰি চাব লাগিব, চাই থাকক। বসন্ত বেলাতে বৰপেটা সত্ৰ মানে ভিতৰত আহি পালোঁ আৰু ভিতৰত গৈছোঁ, আপোনালোকক দেখাই আছোঁ আৰু মানুহ কিন্তু ক'ব লাগে, মানুহ পেঁপে আলু পেঁপে জিলাপিও উঠিছে দিয়ক গাইছ। এতিয়া গৈ আছোঁ মানে ভিতৰত গৈ আপোনালোকক দেখাইছোঁ, চাই থাকক। আৰু গাইছ ইমান বাপৰে মানুহ চব ভিতৰত, বাপৰে বাপ মানুহ বুলি ক'ব লাগে আল্টিমেট, মানে বহুত মানুহ, মানে কি ক'ম আৰু মানে ভাষা নহয় কিছুমানে ক'ব, ইমান মানুহ হৈছে সত্ৰত হোলী খেলা আৰু হোলী চাব অহা আৰু গাইছ বিশ্বই সেৱা কিবা সেৱা হৈছে, কিবা দিছে মানে তোৰু বহৰে জালে পাতে নবৰ আরে কোকিলে কুহুরি উঠে বনে উপবনে, তোৰু বহৰে ডালে পাতে নবৰহন খানে। আৰু গাইছ আপোনালোকে দেখিছে নাই গছডাল, মানে কি ক'ম আৰু গাছডাল ইমান ধুনীয়াকৈ সজাইছে আৰু কি ক'ম আৰু কিমান ধুনীয়া লাগিছে গাছডাল, বহুত সঁচাকৈ বহুত ভাল লগাইছে আৰু পৰিৱেশ ভিতৰত ধুনীয়া পৰিৱেশ আৰু লগতে মানে কিবা ঠিক থাকিব গাড়ী চাড়ী নিজৰ গাড়ী চাড়ী বহুত ৰখি আছে, ভিডিঅ' বনাই আছে, কিবা কৰি আছে, ইউজ কৰি আছে, কিন্তু গছডাল ক'ব লগা গছ। গাইছ মানুহ চব মানে হোলীত মানুহ চব ইমান মানে বৰপেটা সত্ৰ হোলীত ইমান মানুহ হৈছে, কি ক'ম আৰু গাইছ বহুত মানুহ হৈছে মানে। আৰু গাইছ এটা কথা হৈছে কি মানে কিবা এটা হোলী হ'ল মানে ইয়াতো ফটো উঠা বাপৰে, ফটো উঠা জেগা হ'লে হ'ল, নহ'লেও ফটো উঠাটো বিপিৰ বিহাৰী হৰি
বিকাশ MK দা ইজি ক্যামেরাম্যান বাকিগুলা যুগত কি কম আছে আছে অবিৰাম বিপিন বিহাৰী হৰি নৱ ঘন শ্যাম ৰজে ৰসৱাল সংগে নাচে অবিৰাম বিপিন বিহাৰী হৰি নৱ ঘন শ্যাম আৰু যিমানে ৰাতিছো সিমানে মানুহ বাঢ়ি আছে আৰু মানুহ আহিয়ে আছে কি কম মানুহ আহিয়ে আছে চাই থাকক তাতে কুপি কুলে উদাহতে নাচে তালে তালে আৰু গাইজ ফাইনেলি মানে আমি যাব ওলালোঁ আৰু যাব অহাৰ সময়ত হনুমান দেখা পালোঁ হনুমান আৰু কি ক'ম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব প্লিজ কৰি দিব আৰু হনুমানক চাই থাকক গাইজ